আৰু চালুৱে আজি মোক বিহু নাচিবলৈ শিকাব মানে আজি ভিডিঅ'টো হ'ব ধামাকা চালুৱে কেনেকৈ বিহু নাচে আমাৰ চালুৱে মৰমৰ মানে আগৰ ব্লগত পাইছে আপোনালোকে মানে ইয়াৰ নাম আচলতে ৰুদ্ৰাণী দহোতীয়া হয় কিন্তু মানে মই মৰমতে বিশেষকৈ মাতোঁ তাইক চালু বুলি আৰু ই আজি মোক বিহু নাচিবলৈ শিকাব আৰু মানে ই নাচি দেখাব মানে আজি ভিডিঅ'টো আৰম্ভ কৰোঁ মানে প্ৰথম আমাৰ চালুৰ বিহু নাচৰ পৰাই এয়া অ'হ এতিয়া কি কৈছে জানে মোক নাচিব কৈছে অকলে মইতো নাচিবলৈ নাজানো বা এতিয়া কি কৰিম এতিয়া তাইৰ লগত উপায় নাই চালুৱে অলপ নাচি দেখাব তাৰ লগতে নাচি দেখাম আৰু মইতো নাচিব নাজানো তাৰ পিছে পিছে ই শিকাইহে দিব আজি মোক বেলেগ এদিন নাচি দিম মই গান বজাই থোৱা হৈছে তো এতিয়া মানে চালুৱে মোক নাচিবলৈ শিকাব কেনেকৈ চালুৰ ষ্টাইলত শিকাব মানে চালুৱে মোক আজি শিকাব কেনেকৈ নাচিব লাগিব প্ৰথমতে অঁ সেনেকৈ নাচিব লাগিব বাহ ধুনীয়া লাগিছে মজা এনজয় কৰিছে আমাৰ চালুৱে পুৰা একদম বাহ ষ্টাইল চব কি নাচিছে আজি নাচিছে বেক টু মাই ইউটিউব চেনেল সপোনৰ ঠিকনা বিচাৰি ব্লগ আহক আজি এফালে ফুৰিবলৈ গৈ আছোঁ ক'ত গৈ আছোঁ কি কৰি আছোঁ আজি ফ্ৰেণ্ডৰ লগত গৈ আছোঁ আৰু ভিডিঅ'টো হ'ব ধামাকা গতিকে স্কিপ নকৰাকৈ আপোনালোকে শেষলৈকে চাই থাকক ভিডিঅ'টো আছোঁ ঘৰৰ পৰা আৰু লগ পাই আছোঁ লগৰবিলাকক ৰাস্তাত দোকানটো লাগিছে মানে ৰাস্তাৰ মাজত মানে টাউনৰ মাজত চব নে কি অৱস্থা হৈ গ'ল চেণ্ডল ছিগি গ'ল মানে আৰু আপোনালোকৰ কেতিয়াবা এনেকুৱা অৱস্থা হৈছেনে যে ৰাস্তাৰ মাজত কেতিয়াবা মানে টাউনৰ মাজত লাজত পৰিব লগা হৈছে নাই ক'বচোন এয়া চেম্পু দেখাই দিওঁ দিয়া মোক চেম্পু দেখাব নালাগে এয়া চেম্পু গ'ল আজি এবাৰ অৱস্থা বেয়া মানে পেণ্টৰ চেণ্ডেল ছিগি গ'ল আৰু ৰাজজন মানে ফেব্ৰিক লগাই দুইজনী মানে অৱস্থা বেয়া এয়া চক মোক লগাব দিলে হাতত মানে এয়া চক না আঠা লাগি গ'ল মানে ফেব্ৰিক লাগি গ'ল এয়া কি অৱস্থা কৰি দিলে মানে অৱস্থা বেয়া আৰু দুইজনী এইটিয়ে মানে কাম চলাই আহিছোঁ মানে ৰাস্তাত ফ্ৰেণ্ডৰ মানে চেণ্ডেলযোৰ কি অৱস্থা কৰি দিলে মানে 4টা আঙুলি মানে অৱস্থা বেয়া কৰি দিছে ফ্ৰেণ্ডে চেণ্ডেলযোৰ মানে দায়িত্ব মোক দিলে আৰু এখেতে কম ল'লে তাৰ মানে 2টা মানহে আঙুলি হ'ল বেয়া বস্তু একেই মানে হাতত আঠা লাগি গ'ল ফেব্ৰিক আছে নাই চেণ্ডেল দোকান আছে একো না মোৰ নাই মানে মোৰ পেলেটে নাই এই দুজনী চক না খাবৰ কাৰণে ষ্টাৰ্ট দিলেই এনেকুৱা ফেন হ'ব লাগেনে বা চক না ইমান কক দৌৰি আছে মানে ইহঁতৰ মানে খাবৰ কাৰণে ইহঁতে মানে একদম সাজু মোৰ ইফালে প্লেটেই নাই বা দেখিছেনে কেনেকুৱা ফেন ৰৈ থাকিব পৰা নাই মানে ইহঁতে চাব মানে ফ্ৰেণ্ডবিলাকৰ ষ্টাইলত খোৱা হেৰিবিলাক চাব মানে ঘৰত হ'লে আৰু কেনেকুৱাকৈ খায় আৰু মানে বেলেগত আহিলে মানে ষ্টাইলত কেনেকুৱাকৈ খায় আৰু চাব দেই আৰু এখেতক লুকাই লৈছে মানে একেবাৰে চক না লাজত দেখিছেনে কি হ'ল লিপষ্টিক গৈছে মোজা লিপষ্টিকে গৈছে মাৰিলা মাৰিলোঁ এটা ভাল হওক দেখিছে ৰঙা ৰঙা লিপষ্টিক লগাই অহা মানে কণ্ডিশ্যনবিলাক চক নাই বা খাওঁতে মানে এতিয়া পেটলৈ গৈছে সেইবোৰেই আৰু আমাৰ মানে খাওঁতেও শান্তি নাই মানে কি কেমেৰাটো থাকিলে খাওঁতে শান্তি নাইকিয়া হয় নি অলপ বেছিকৈ খাবলৈ মন গৈছিলে মানে তাৰপিছত খাবি নাই এই হেৰিয়ে নহয় দোৱা দিব আকৌ চব কিমান ধুনীয়া AC মাৰি আছে মানে কাষৰ ফালে ইমান ধুনীয়া এটা পৰিৱেশত কেমেৰা দেখিলে আপুনিও কেতিয়াবা এনেকুৱা ষ্টাইলত খাবলৈ মন যায় ন আপোনালোকৰো নাযায় নে বাৰু মুখখন অলপ দেখাই দে কেনেকৈ খাওঁ লিপষ্টিক ৰঙাকৈ লগাই আহিছে ন
লিপষ্টিক বেয়া হৈ গৈছে না খাই মানে অৱস্থা বেয়া ইহঁতৰ চক না সঁচাকৈ জ্বলা কেনেকুৱা কণ্ডিশ্যন পৰিছে জ্বলা বহুত আছে আজি কেমেৰা লগাই মই মানে ইহঁতৰ একদম ঘৰত খোৱা ষ্টাইলটো মানে ধ্বংস কৰি দিলোঁ এইটো চাপ ষ্টাইলত খাব লগা হৈছে কেমেৰা দেখি ঘৰত একদম মকৰ মানে হাতে এগৰা দি সোমাই ন সেইখিনি আজি মানে ধ্বংস চব ধূলিচাত কৰি দিলোঁ মই চব কেমেৰা দেখিছে তাতে মানে ষ্টাইলততো অলপ খাবই লাগিব ন সেইকাৰণে খাইছে আৰু মানে সকলোৱে চাই থাকিব বুলি লাজত আৰু সিহঁতৰ প্লেট চাওক না খালী কৰি দিলে মোৰ চক নাই দম নাই ডুপ্লিকেট মাথাটো দি পঠালে মানে ভগৱানে কি ক'ব আৰু নোৱাৰো আৰু মানে চক বিন্দাছ জ্বলা খাই এখেত চক না কি অৱস্থা আৰু এখেত চক চেল্ফি মেন এতিয়া মানে খাই বৈ আজৰি আৰু বিল ব্ৰেক কৰা সময় আহি গ'ল এতিয়া মানে চেল্ফিয়ে কৰিবি ন আজি বিল কৰিবি নাই আজি চেল্ফি বিল কৰিব মই থাকি যাম আৰু বিলৰ হৈ বিলৰ হৈ মানুহ থাকি যাব নালাগে অকল বিলটো দি গ'লে হৈ যাব মই থাকি যাম আজি কেলে থাকি যাব মন গৈছে নেকি ইমানে ভাল লাগিলে নেকি এখন ৰিজৰ্ট বা বহুতেই ভাল লাগিলে হেনো তাই থাকি যাব মন গৈছে মোবাইলৰ মানে ব্যস্ত চক না ষ্টিক লগাই অহা হেৰি কি অৱস্থা হৈছে চক না এতিয়া মানে ৰুমালখনৰ কণ্ডিশ্যনে বেয়া কৰি পেলাইছে তো লৈ লওক বোলে সিফালে দোকানখনলৈ ইমান ওচৰতে আছে কাষতে তথাপি বোলে যাব নোৱাৰে কাষলৈ গৈ দিব লাগে এই দোকানখনতে ফ্ৰেণ্ডে মাংস অলপ লৈ লৈছে আৰু একদম পান এখন দিছে আৰু চাওক দে ৰাস্তাটো এই মানে এখেতক থাকিব কৈছোঁ মানে নাথাকে মানে কওঁতে থকাকৈ আহিম বোলে কিন্তু এতিয়া মানে বোলে সময় নাই ইমানে ব্যস্ত আৰু এটা পাহৰি গৈছোঁ দেই এখেত মানে পুলিচৰ ইণ্টাৰভিউৰ কাৰণে দৌৰি মানে পাছ কৰি থৈছে তো আপোনালোকেও আশীৰ্বাদ কৰিব এখেতক মানে বাকীবোৰত মানে ৰিটেইলবোৰত মানে সেইবোৰত ভাইবাৰবোৰত মানে ধুনীয়াকৈ যাতে পাছ কৰি যায় আৰু মানে ক'বলৈ ভাল হ'ব ন পাছত আমাৰ ফ্ৰেণ্ড এগৰাকী মানে পুলিচ কৰে তেনেকুৱা তো দেখিছেনে বাৰু ফটোৰ হৈ কাজিয়া ইহঁতৰ কণ্ডল দুজনীৰ মানে ফটো লাগিব বোলে কাজিয়াবোৰ তামাম এতিয়া সামৰি মাৰিছোঁ মানে একেটা ঘৰলৈ যাবগৈ এতিয়া মানে ইয়াৰ কাষতে মানে কল গাড়ী এখন দেখিবলৈ আৰু ইয়াতে ৰাস্তাৰ কাষতে ৰখি আছোঁ মানে এতিয়া মানে যাবগৈ তাইও আৰু কেতিয়া লগ পাওঁ নাজানো হয়তো ফ্ৰেণ্ডবোৰ বিয়া বাৰু হৈ যাব পাৰে ছোৱালী মানুহৰ কথা ক'ব মানে গম নাপাওঁ চ' আজি 17 চনত লগ পোৱা আজি লগ পালোঁ ইমান দিনৰ মূৰত এই ফ্ৰেণ্ডক তাৰপৰা এইগৰাকী ফ্ৰেণ্ডক বাৰু ওচৰৰে লগ পাওঁ তো আজিলৈ ভিডিঅ'বোৰ ইমানতে সামৰি দিছোঁ চাই ভাল লাগিলে লাইক কমেণ্ট শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰি ল'ব চেনেলটো বাই বাই আজিলৈ পুনৰ এটা ভিডিঅ' লগ পোৱাৰ আশাৰে